Hello guys, আজি আমি গৈ আছো বিস্কুট ফ্যাক্টরি সৰু মৰু লেডুত আছে আপোনালোকক ইয়াত দেখাবলৈ চেষ্টা কৰিম যে বিস্কুট কেনেদৰে বনোৱা হয় গাইস তো আমি আহি পাই গলো আমাৰ লেডুত অৱস্থিত সৰু মৰু বিস্কুট ফ্যাক্টরি ইয়াত কেইগৰাকীমান দাদাসকলে বা কৰ্মচাৰীসকলে যিও ক'ব পাৰে আৰু কাম লাগি আছে এবোৰ কি বুলি কয় প্লেট ট্ৰে আৰু এইবিলাক কি বনাই থৈ দিয়া আছে ক্ৰীম বল এইবিলাক এনেকৈ বনি যাব নে জুই ঢালিব আচ্ছা আৰু এইবোৰত কি বনোৱা হয় এইবোৰত পপ বনোৱা হয় আচ্ছা দেখি পাইছে ইয়াত ইমান ডাঙৰ ডাঙৰ কেৰাহী এইবোৰ সব ইয়াত বনাই থৈ দিয়া আছে এইবোৰ পপ বনাব ইয়াত আৰু ঢালিব ইয়াত পপ নাৰিকল চাৰিকল সকলো ঢালা হয় ন এইবোৰ দেখি পাইছে ইয়াত কিছুমান সঁজুলিবিলাক আছে আৰু এইবোৰ পপ পেকেটিং কৰি থৈ দিয়া আছে আৰু এইবিলাক চাগে মেবি ঠাণ্ডা হৈ গ'ল হা এইবিলাক সব আপোনালোকে দেখিব পাইছে এইবিলাক লেতেৰা বুলি নাভাবিব গাইজ এইবিলাক সব মানে অকমান বেছি ড্ৰাই হৈ গ'ল সেইবাবে অকমান কালাৰটো চেঞ্জ হৈ গৈছে এইবিলাক সব প্লেট ৰাখি থৈ দিয়া আছে এইবোৰ দেখিব পাইছে কিমান মানে আটা কিমান কম আৰু 20 কেজি 50 কেজি মান বেছিয়ে হ'ব চাগে ন দাদা এইটো 50 কেজি বেছি আছে নাই 30 কেজি মান আছে আচ্ছা এইবিলাক দেখিব পাইছে কেনেদৰে পাল্লাত জুকি বনাই আছে এইবিলাক চাগে মেবি ক্ৰীম বন বনাইছে আচ্ছা আমি যে দোকানত খাবলৈ পাওঁ যে এইটো 5 টকীয়া সেইটো 10 টকীয়া বনিছে আচ্ছা ইয়াৰ ভিতৰত ক্ৰীম শ্ৰীম ঢালিব সব ঢালিব ন এইবোৰ দেখিব পাইছে দাদাই কেনেদৰে প্লেটবিলাক সজাই ৰাখিছে আৰু আপোনালোকক ইয়াত এইবোৰ মেচিন চাওক এই মেচিনটো কি কৰে বাৰু হা আচ্ছা ক্ৰীম বন আচ্ছা দেখিব পাইছে এইবোৰ এতিয়া এইবিলাক চালু নাই অকণমান পাছত কৰিব দাদাসকলে এইবিলাক সব ৰেডি কৰি ল'ব তাৰপিছত জুইত বনাব আপোনালোকক দেখাই আছোঁ ইয়াত মানে সবচে ডাঙৰ চৌকা এইটো চাওক এইজনী মোৰ আপা ইয়াত বিস্কুট পেকেটিং কৰি আছে এইবিলাক ফেন্সি বিস্কুট ন আচ্ছা সব পেকেটিং কেনেকৈ কৰিছে এইবিলাক কিমান হয় এটা পেকেটৰ দাম 25 টকা আচ্ছা এইবিলাক কোনডোখৰত বনায় বাৰু টেবুলত নহয় গৰমটো ক'ত কৰে চৌকা আপোনালোকক চৌকাটো দেখুৱাই আছো এইটো চাওক মেইন চৌকা ইয়াতে চাগে মেবি এইডালত এই লুডাল ইয়াত প্লেট আছে ইয়াত প্লেটখন থৈ দিয়া হয় দাদা ইয়াত প্লেট থৈ দিয়া হয় ন ইয়াত প্লেট থৈ দিয়া হয় আৰু এইটো খুলি কিনে সুমিয়াই দিয়া হয় চাগে মেবি আৰু এইটো মেইন চৌকা আপোনালোককতো দেখুৱাব নোৱাৰিম ইমান ওপৰৰ পৰা আৰু এইবিলাক কি কৰা হয় বাৰু আচ্ছা এইবিলাক গুড়া কৰি পপত দিয়ে হেনো মানে কিবা কিবি ঢালে আৰু মিক্স আপ কৰে তাৰপিছত আপোনালোকক যদি এইবিলাক বনাই থকাটো দেখুৱাব পৰা হ'লে মানে ইয়াত জুইত কেনেকৈ ঢালে এইখনত কেনেকৈ বনোৱা হয় ঢালে কেনেকৈ কৰে সেইবিলাক দেখুৱাব পৰা হ'লে আৰু ভাল আছিলে আমি চেষ্টা কৰিম পাছলৈও আহিম আকৌ এবাৰ আপোনালোকক দেখুৱাবলৈ সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম গতিকে এতিয়া ইমানতে বাই